বিজেপি চৰকাৰৰ কাৰণে উচ্ছেদটো এটা ৰাজনৈতিক হাতিয়াৰত পৰিণত হৈছে। মুছলমান মানুহক উচ্ছেদ কৰিলে হিন্দুৱে ভাল পাব, এইটোৱে হ'ল তেওঁলোকৰ থিয়ৰী। ৰাজ্যখনত উন্নয়ন একো কৰিব পৰা নাই, ৰাজ্যৰ জনতাৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰিলে, কোনো মানুহক ধনী কৰিব নোৱাৰিলে, বৰং ধনী কৰিব নোৱাৰাৰ কাৰণে, মানুহৰ সমস্যা সমাধান কৰিব নোৱাৰাৰ কাৰণে বিষয়টো অন্যফালে নিয়াবৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰে। মুছলমানৰ ঘৰটো যদি ভাঙি দিয়ে হিন্দুবিলাকে বেছিকৈ ভোট দিব, এইটো এখন হিমন্ত বিশ্ব শৰ্মাৰ থিয়ৰী। সেই থিয়ৰীৰ লগত লৈয়ে আচলতে বাৰম্বাৰ এনেকৈ মানুহক উচ্ছেদ কৰি আছে। কেতিয়াবা লখিমপুৰত কৰিছে, কেতিয়াবা ধুবুৰীত কৰিছে, কেতিয়াবা গোৱালপাৰাত কৰিছে, কেতিয়াবা পাইকানত কৰিছে, কেতিয়াবা আপোনাৰ কি পাহাৰ এইটো আমাৰ ৰাক্ষসিনী পাহাৰত কৰিছে। এনেকৈ আমি দেখিবলৈ পাইছোঁ যে উচ্ছেদটো হ'ল বিজেপি চৰকাৰৰ অসমৰ মানুহক অধিক সাম্প্ৰদায়িকীকৰণ কৰিবৰ কাৰণে, অধিক অসমীয়া মানুহক হিন্দু মুছলমানৰ ৰাজনীতিত ডুবাই দিবৰ কাৰণে, আৰু উন্নয়নৰ কথাৰ পৰা আঁতৰাই ৰাখি হিন্দু মুছলমানত মত্ত কৰিবৰ কাৰণে, মানুহৰ মাজত ধৰ্মীয় জিঘাংসা জগাই তুলিবৰ কাৰণে এনেকৈ বিজেপি চৰকাৰে উচ্ছেদটোক এটা হাতিয়াৰ হিচাপে লৈছে। আজি ধুবুৰীৰ কথা যদি চাই, তাত তিনিটা মই দেখিছোঁ যে তিনিটা তাতে হেৰি দিছে, ষ্টে অৰ্ডাৰ দি থৈছে। এটা হ'ল যে চৰকাৰী মাটিত এতিয়াই উচ্ছেদ কৰিব নোৱাৰিব, প্ৰথমতে চৰকাৰে শপতনামা দিব লাগিব। এলটমেণ্ট পোৱা মাটিত এতিয়াই উচ্ছেদ কৰিব নোৱাৰিব, চৰকাৰে প্ৰথমতে শপতনামা দিব লাগিব, আৰু ম্যাদী পট্টাত উচ্ছেদ কৰিবই নোৱাৰিব। এই তিনিটা ষ্টে অৰ্ডাৰ দি থোৱাৰ পাছতো মাইকেৰে ঘোষণা কৰি মানুহক ভয় খুৱাই, গোটেই সংখ্যালঘু মানুহক একেবাৰে একদম মানে জোকাৰি পেলাই ভয় খুৱাই তেওঁলোকক নিজৰ ঘৰবিলাক ভাঙি লৈ যাবলৈ বাধ্য কৰিছে। আৰু যেতিয়া ভাঙি লৈ গৈছে তাৰপিছত তেওঁলোকৰ বুলডোজাৰ ৰাখি এফালৰ পৰা ঘৰ, দোকান, মছজিদ, মন্দিৰ, বিদ্যালয় এফালৰ পৰা ভাঙি চুৰমাৰ কৰি দিছে। গতিকে মই আপোনালোকক এটাই কথা ক'ব খোজোঁ যে উচ্ছেদটো হ'ল বিজেপি চৰকাৰৰ এটা ৰাজনৈতিক হাতিয়াৰ। উচ্ছেদটো হ'ল তেওঁলোকৰ উন্নয়নৰ পৰা মানুহৰ চকু আঁতৰাই নিয়াৰ কাৰণে এটা ডাঙৰ ষড়যন্ত্ৰ, এটা হাতিয়াৰ তেওঁলোকৰ। উচ্ছেদটো হ'ল বিজেপি চৰকাৰে অসমৰ মানুহক হিন্দু মুছলমানৰ মাজত ডুবাই ৰাখিবৰ কাৰণে কৰা এটা ডাঙৰ অস্ত্ৰ। আৰু প্ৰত্যেকটো ক্ষেত্ৰতে এই উচ্ছেদ সদায় অন্যায়, অবৈধ আৰু অসাংবিধানিকভাৱে কৰিছে। গতিকে মই এই উচ্ছেদৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। মই হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছোঁ যে আপুনিতো 2 নম্বৰী কৰি ঘৰ বনাইছে, কিন্তু এই যে দুখীয়া মানুহবিলাকৰ ঘৰ ভাঙি দিছে, এই দুখীয়া মানুহবিলাকে তেওঁৰ ককাকৰ দিনত ঘটা টকা, তেওঁৰ দেউতাকৰ দিনত ঘটা টকা আৰু তেওঁৰ দিনত ঘটা টকা, এই আটাইবিলাক টকা লগ লগাই, গোটেই পৰিয়ালটোৱে ঘটা টকাবিলাক লগ লগাই 50-60 বছৰৰ মূৰত এটা পকা ঘৰ বনাব পৰা হৈছে। সেই ঘৰটো আপুনি এক মুহূৰ্তত ভাঙি পেলাইছে, 10 মিনিটৰ ভিতৰত সেই ঘৰটো আপুনি ভাঙি পেলাইছে। আপুনি বুজি নাপাব যে কষ্টৰ ধন কি বস্তু, এজন মানুহে কেনেকৈ ঘৰ বনায় সেইটো আপুনি বুজি নাপাব। কাৰণ আপুনি কেৱল ৰাজনীতি কৰি হিতেশ্বৰ শইকীয়াৰ দিনত, তৰুণ গগৈৰ দিনত আৰু সৰ্বানন্দ সোণোৱালৰ দিনত আৰু আপোনাৰ দিনত গোগ্ৰাসে ধন 2 নম্বৰী কৰি ঘটাৰ কাৰণে আপুনি বুজি নাপায় যে কষ্টৰ ধন কেনেকুৱা আৰু কেনেকৈ মানুহে ঘৰ এটা বনায়। মই দাবী উত্থাপন কৰিছোঁ যে ক'তো বিকল্প সংস্থাপন নোহোৱাকৈ, সেইটো বড়ো মানুহৰ ঠাইতে হওক বা কাৰ্বি মানুহৰ ঠাইতে হওক বা আহোম মানুহৰ ঠাইতে হওক বা ব্ৰাহ্মণ মানুহৰ ঠাইতে হওক বা মুছলমান মানুহৰ ঠাইতে হওক, ক'তো বিকল্প সংস্থাপন নিদিয়াকৈ কোনো ঠাইত যাতে উচ্ছেদ নকৰে, তাৰ কাৰণে মই হিমন্ত বিশ্বক সকীয়াই দিছোঁ। আৰু য'তেই এনেকৈ অন্যায়ভাৱে উচ্ছেদ কৰিব তাতে ৰাইজৰ দল যাব, তাতে অখিল গগৈ যাব, আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰত্যেকজন মানুহক জগাই তুলিব। আৰু এই চৰকাৰখনক 2026ত আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। মুখ্যমন্ত্ৰীয়ে যেতিয়া মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী বিজেপি